আজি মূল ধৰ্মধ্বজাখন উত্তোলন কৰিবৰ বাবে আমাৰ সন্মানীয় সভাপতি মহোদয় আগবাঢ়িছে। আমি তাৰ লগে লগে বাকীসকল শ্ৰদ্ধাৰ ৰাইজকো এই কাৰ্যসূচীৰ লগত অংশগ্ৰহণ কৰিব অনুৰোধ জনালোঁ। আমি এই শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ ভূঞাহাটত যিহেতু সত্ৰ সভাগ ইয়াত প্ৰতিষ্ঠা হোৱা আজি প্ৰায় 17 শতিকাত প্ৰতিষ্ঠা হোৱা, সেই সময়ৰ পৰাই সত্ৰভাগী ইয়াত অৱধাৰিতভাৱে পূজা সেৱা নাম প্ৰসংগ এইখিনি চলি আহিছিলে। তাৰপিছত ইয়াত আমাৰ সত্ৰাধিকাৰ বিষ্ণুচন্দ্ৰদেৱ গোস্বামী প্ৰভুৰ দিনতেই এই সত্ৰভাগ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে যোজা কৰে। তাতে স্থানীয় আমি ৰাইজে তেখেতক সহায় কৰি ইয়াত আমি এভাগ পালনাম অনুষ্ঠিত কৰা মানস কৰিলোঁ। সকলো ৰাইজৰ সহযোগত 82 চনৰ পৰা আজি পৰিমিত এই 40 সংখ্যক নাম উৎসৱ ভাগ অনুষ্ঠিত হৈছে। এই নামৰ যোগেদি নি আমি সত্ৰভাগী য'ত কিঞ্চিত আমি উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়ি এই পৰ্যায় পাইছোঁহি। ইয়াত আমাৰ গোটেই অসম তথা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা সংস্কৃতি সকলো মানুহ আহি ইয়াত সমবেত হয়। ইয়াৰ পৰা আমি জাতিটোৰ ভাষা সংস্কৃতি আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ এইটো কেন্দ্ৰস্থল। গোটেই বৃহত্তৰ আমগুৰি অঞ্চলৰ এই খাট বুলি ক'লে সকলোৱে শ্ৰদ্ধা কৰে। ইয়ালৈ এতিয়াও সকলোৱে আহে। ইয়াত এভাগ মাননি দিলে নিজৰ মনৰ দুশ্চিন্তা দূৰ হয় বুলি বিশ্বাস আছে, আৰু সেই বিশ্বাসৰেই এই সত্ৰখনিৰ যি জাগৃত এটা সত্তা, এই সত্তাটোক সকলোৱে শ্ৰদ্ধাৰে এই পৰ্যন্ত আমাৰ কাম কৰি আছোঁ। এই সত্ৰত প্ৰায় 60 দশকৰ পৰাই আমাৰ শ্ৰদ্ধাৰ আমাৰ শ্ৰী শ্ৰী বসন্ত হাজৰিকাদেৱ ইয়াত স্থায়িত্বভাৱে থাকে। তেখেতে বিষ্ণুচন্দ্ৰদেৱৰ তেখেতে সোঁহাত স্বৰূপ আছিল, আৰু সেই সূত্ৰে এখন ডেকা সত্ৰাধিকাৰৰ সত্ৰ বুলি কয়। আৰু সেই সত্ৰৰে তেখেত পাচনি চাৰিং চহৰৰ পাচনি, এই পাচনিয়ে এই সত্ৰখনত নিজৰ ঘৰৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰে বাপেকে, ঠিক তেনেকৈ এই সত্ৰখনিক নিজৰ পুত্ৰ নিচিনাকৈ মৰম কৰি আজি পৰ্যন্ত তেখেতে সেৱা কৰি আছে। তাৰ কাৰণে আমি আটাক শ্ৰদ্ধা জনাইছোঁ, আৰু ভৱিষ্যতেও আটা যে দীৰ্ঘায়ু হয় আৰু তাৰ যোগেদি যেন আমি এই জেগাডোখৰক আমি উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে কামনা কৰি আমি এই নাম উৎসৱ ভাগ আমি অনুষ্ঠিত কৰি আছোঁ। তেখেতৰ সত্ৰ ছায়াতেই আমাৰ ইয়াত যথেষ্টখিনি ৰাইজৰ কুণ্ঠ হাৰি আহে। আপোনালোকে দেখিছে আজি কিমান মানুহ দূৰ দূৰণিৰ পৰা আহি ইয়াত এই 8টা বজা 9টা বজাত ইয়াত উপস্থিত হৈছেহি। তেখেতসকলক আমি যেনেদৰে আশা শুশ্ৰূষা কৰিবলৈ তেনেদৰে আমি য'ত কিঞ্চিতে আমি কৰোঁ। তথাপিতো ইয়ালৈ শ্ৰদ্ধা আছে, ইয়াত হেৰি আছে। আৰু এই প্ৰথম এই যুগৰ সময়, এই যুগত এই বৰ্তমান সময়ত এই নামৰ যোগেদিহে আমি দেশখন উন্নতি কৰাত সহায় হ'ব বুলি আমি ধাৰণা কৰোঁ। যিহেতু আধ্যাত্মিক চিন্তা চৰ্চা নাথাকিলে এই উচ্ছৃংখল সমাজখন ধৰি ৰখাত যথেষ্টখিনি ক্ষতি হ'ব। সেয়েহে আমি এই সত্ৰখনৰ যোগেদি আধ্যাত্মিক চিন্তা চৰ্চাৰে উঠি অহা প্ৰজন্মক যাতে একত্ৰিত কৰি ৰাখি আমাৰ জাতিটোক যাতে আমি আগলৈ আগুৱাই লৈ যাব পাৰোঁ। यत्रा मंगला श्रीगठं एकदन्तं